নমস্কাৰ আসাম ট্ৰেডাৰ নিৰঞ্জন ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই আজি আপোনালোকক ক'ম যে 2 অক্টোবৰ তাৰিখে হৈ গ'ল গান্ধী জয়ন্তী। অক্টোবৰ তাৰিখে হৈছে গান্ধী জয়ন্তী, গতিকে মাৰ্কেট বন্ধ থাকিব। মঙলবাৰলৈ মাৰ্কেট কি হ'ব চাওক। মাৰ্কেট মঙলবাৰলৈ কি হ'ব, 3 অক্টোবৰ তাৰিখে মঙলবাৰ কি হ'ব চাওক। মাৰ্কেটে 3 তাৰিখে হয়তো বুলিছ পূৰা দি দিয়াৰ সম্ভাৱনা আছে। যদি বুলিছ নিদিয়ে নহয়, নিফটি 50ত মই আপোনালোকক কৈছোঁ চাওক, মাৰ্কেট ক'ৰ পৰা ক'লৈ যাব পাৰে। যদি গেপ ডাউন অপেনিং হৈ যায়, আপোনালোকে ধ্যান ৰাখিব 19,590, মই এইটো ৰেঞ্জ বাৰে প্ৰতি এৰি দিয়া নাই এতিয়ালৈকে, কাৰণ সেইটো এটা বহুত ডাঙৰ ছাপৰ্ট এৰিয়া আছে। যদি ৰেছপেক্ট কৰি আপছাইডলৈ গুচি গ'ল, তেতিয়া মাৰ্কেট আপোনাৰ ডাইৰেক্ট যাব পাৰে 19,760 বা 19,800লৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা আছে বুলিছলে। কিন্তু চাওক, মাৰ্কেটে যদি সেইটো ছাপৰ্ট ৰেছপেক্ট কৰিব নোৱাৰে, তেতিয়া মাৰ্কেটে আকৌ তলৰ যিটো ছাপৰ্ট আছে সেইটো ৰেছপেক্টলৈ আহিব বিচাৰিব পাৰে, যিটো আপোনাৰ 19,516, আৰু সেইটো যদি বেৰিছ হৈ যায়, মাৰ্কেট ডাইৰেক্ট আহিব 19,440 বা 50লৈকে মাৰ্কেট বেৰিছ হোৱাৰ সম্ভাৱনা আছে নিফটি 50ত। নিফটি 50টো মানে কি হৈছে চাওক, বিভিন্ন কোম্পানীৰ ওপৰত ডিপেণ্ড কৰে সেইটো, গতিকে 50টা কোম্পানীয়ে কি কৰিছে, পাৰফৰ্মেঞ্চ কেনেকুৱা দিছে, সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰিহে মাৰ্কেটটো গ্ৰ' কৰে। আৰু গ্ল'বেল মাৰ্কেটত কি হৈ আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। প্ৰাইচটো আপ ডাউন হোৱাৰ পিছতো কিছুমান আমাৰ প্ৰাইজ একশ্যনৰ ওপৰতো ডিপেণ্ড কৰে মাৰ্কেট কি হৈবলৈ গৈ আছে। এতিয়া নিফটি 50ত মই অকণমান বেৰিছ দেখিছোঁ, ক'লৈকে 19,440 বা 50লৈকে মাৰ্কেট বেৰিছ হোৱাৰ মই ইয়াত দৃষ্টিকোণ দেখা পাইছোঁ। চাওক, তাৰ পৰা যদি মাৰ্কেট ৰিভাৰ্চল দিয়ে, তেতিয়া মাৰ্কেটত অকণমান টাইম লাগিব যদি আপছাইডলৈ যাব বিচাৰে। আপছাইডলৈ যাবলৈ হয়তো 2 দিন বা 3 দিনমান সময় লাগি যাব, তাৰপিছতহে হয়তো আপছাইডলৈ বিগ মুভ দিব পাৰে। এতিয়া অকণমান বিগ মুভৰ মই ইয়াত ভিউ দেখা পোৱা নাই। চাওক, যদি ছাইডৱেজ মাৰ্কেট থাকে, ফ্লেট অপেনিং হৈ মাৰ্কেট যদি ছাইডৱেজ থাকে 19,638ৰ পৰা 19,590ৰ ভিতৰত যদি মাৰ্কেট অপেনিং হৈ ছাইডৱেজ থাকে, তেতিয়া মাৰ্কেটত আপুনি চাওক, এইটো ৰেঞ্জৰ ভিতৰতে আপুনি 19,670ৰ পৰা 19,550ৰ ভিতৰতে মাৰ্কেট আপুনি আপ ডাউন বাই অন ডিপ কৰি আপুনি ইয়াত ট্ৰেড কৰিব লাগিব। যদি চাওক মাৰ্কেটে কি কৰে, আপছাইডলৈ যায় নহয়, তেতিয়া আপুনি চাওক ৰেঞ্জটো মনত ৰাখিব, 19,660ৰ ওপৰত মাৰ্কেট যাব লাগিব, তেতিয়াহে আপুনি বুলিছৰ এটা আশা কৰিব পাৰে। যদি তল ছাইডৰ পৰা যিটো মই কৈছিলোঁ 19,440 বা 50, সেই তাৰ পৰা যদি আপছাইডলৈ যাব বিচাৰে নহয় মাৰ্কেটে, তেতিয়া সেইটো আপোনাৰ বুলিছ হ'বলৈ অকণমান টাইম ল'ব, 2 দিন বা 1 দিন সময় লৈ ল'ব পাৰে। যদি অকণমান গেপ আপ অপেনিং হৈ যায় 19,670ৰ ওপৰত, তেতিয়া মাৰ্কেট বুলিছ হোৱাৰ সম্ভাৱনা আছে 19,804, তাৰপিছত 19,850লৈকে বুলিছ হোৱাৰ সম্ভাৱনা ইয়াত মই দেখা পাইছোঁ। গতিকে ট্ৰেডসমূহ কৰোঁতে আপোনালোকে অকণমান চাই চিতি ট্ৰেড কৰিব, কাৰণ চাওক 2 অক্টোবৰ গান্ধী জয়ন্তীও আছে। তাৰপিছত মাৰ্কেটে কি কৰিব, দুদিনৰ মাৰ্কেট গ্ল'বেল মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰিব, কোম্পানীয়ে কি কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিবতো। গতিকে সেইবিলাক ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰতো ডিপেণ্ড কৰিব। গতিকে সেইবিলাক চাই চিতি আপোনালোকে ট্ৰেডটো কৰিব। 3 তাৰিখে অকণমান জটিল হোৱাৰ সম্ভাৱনা ইয়াত দেখা পোৱা গৈছে, পটককৈ হয়তো পইচা নবনিব পাৰে। এতিয়া নিফটি বেংকত আপোনালোকে কেনেকৈ ট্ৰেড কৰিব, নিফটি বেংকত কি কৰিলে চাওক, এইটো ৰেঞ্জ যিটো ৰেঞ্জ মই বনাই দিছিলোঁ 44,650ৰ পৰা 44,258, সেইটোৱে অকণমান গেপ আপ অপেনিং হ'ল আৰু বুলিছ হ'ল, আৰু মাৰ্কেট আকৌ ছাইডৱেজ অকণমান থাকিল, আকৌ অলপ বুলিছ হ'ল, মাৰ্কেট ক'লৈকে গ'ল 44,800ৰ ওচৰে পাজৰে গৈ পেলাই তাত ৰেজিষ্টেঞ্চত সন্মান জনাই আকৌ মাৰ্কেট আহিল প্ৰায় মিডিলত ক্ল'জ কৰি দিলে 44,603ত। গতিকে নিফটি বেংকতো আপোনালোকে চাব, যদি মাৰ্কেট কালিলৈ ফ্লেট বা অকণমান গেপ ডাউন অপেনিং হয়, মাৰ্কেটে আহিব পাৰে 44,258লৈকে, আকৌ তাত ছাপৰ্টত আপোনাৰ ৰেছপেক্ট কৰি মাৰ্কেট আকৌ যাব বিচাৰিব পাৰে 44,800ৰ ওচৰে পাজৰে। তাৰপিছত মাৰ্কেটে কি কৰিছে চাব, কাৰণ এইটো বাই অন ডিপছ, ডিমাণ্ড এণ্ড ছাপ্লাই, এইকেইটা সকলোবিলাক দিশ চাব, FII DII কি কৰিছে সেয়া চাই চিতি আপোনালোকে ট্ৰেড কৰিব। বাই অন ডিপছ মই দেখা পাইছোঁ এইটো ৰেঞ্জৰ ভিতৰতে। এইটো ৰেঞ্জ যদি আপছাইডলৈ বা তললৈ আহি গ'ল মাৰ্কেট, বুলিছ বা বেৰিছ হ'ল, তেতিয়া মাৰ্কেট আকৌ যাব পাৰে আপোনাৰ অলপ বিগ মুভ দেখা পাব পাৰোঁ আমি, হয়তো 200 বা 300 ৰেঞ্জ আকৌ বনাব পাৰে। এতিয়া চাওক, যদি আপোনাৰ ৰেঞ্জটো 44,421ৰ তলত আৰু 44,258ৰ ওপৰত, এইটো ৰেঞ্জৰ ভিতৰত যদি মাৰ্কেট অপেনিং হয় নহয়, অকণমান গেপ ডাউন অপেনিং হয়, মাৰ্কেট অকণমান আপছাইডলৈ যোৱাৰ সম্ভাৱনা দেখুৱাই মাৰ্কেটে বেৰিছ হোৱাৰ সম্ভাৱনা আছে 43,860লৈকে মাৰ্কেট বেৰিছ হোৱাৰ সম্ভাৱনা মই ইয়াত দেখা পাইছোঁ। বিশেষকৈ এইটো বেষ্ট ট্ৰেড হ'ব আমাৰ কাৰণে। আৰু চাওক, যদি মাৰ্কেটে আপছাইডলৈ গুচি যায়, তেতিয়া চাওক মাৰ্কেটে ফ্লেট অপেনিং হৈও মাৰ্কেট বা অকণমান গেপ আপ অপেনিং হয় যদি 44,650ৰ পৰা অকণমান ধীৰে ধীৰে আপছাইডলৈ যায়, তেতিয়া মাৰ্কেটে প্ৰথম ৰেঞ্জ 44,950, তাৰপিছত হয়তো আপোনাৰ 45,200, তাৰপিছত 45,300লৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা ইয়াত দেখা পোৱা গৈছে। মোৰ ভিউত মই কৈছোঁ নিফটি বেংকত এইটো ৰেঞ্জ 44,258ৰ পৰা আপছাইডলৈ 44,945 বা 50ৰ ভিতৰত এইটোৰ যিটো ৰেঞ্জ আছে, এই ৰেঞ্জৰ ভিতৰতে আৰু এদিন বা 2 দিন থাকিব লাগে। যদিতো নাথাকে,
তেতিয়া আপোনালোকে চাওক যদি নাথাকে তেতিয়া আপুনি ট্ৰেড কৰিব এইটো ওপৰত ওপৰত হ'লে 44,800 পৰা 44,900 ভিতৰত যদি মাৰ্কেট আপ সাইডলৈ যায় তেতিয়া আপুনি বুলিশ ট্ৰেড ল'বলৈ সম্ভাৱনা ইয়াত দেখা পাইছোঁ আৰু যদি মাৰ্কেট চাওক 44,221 পৰা মাৰ্কেট যদি 44,258 তললৈ আহে তেতিয়া মাৰ্কেট আকৌ 43,860 বা 50 লৈকে মাৰ্কেট বেৰিছ হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ মাজত যদি অতিবাহিত কৰি দিয়ে সেইটো সাইডৱেজ হোৱাৰ লক্ষণ দেখা পোৱা গৈছে আৰু তাৰ মাজত যদি মাৰ্কেট ওপেনিং হয় তেতিয়া সেইটো এটা সাইডৱেজ হোৱাৰ লক্ষণ দেখা পোৱা গৈছে গতিকে এইটো এটা বহুত ডাঙৰ ৰেঞ্জ মই দেখা পাইছোঁ এই 2-3 দিনৰ ভিতৰত যেটো মাৰ্কেট ইয়াত দেখুৱাই আছে নহয় এই ৰেঞ্জটো এটা বহুত ডাঙৰ সাইডৱেজৰ লক্ষণ ইয়াত দেখা পোৱা গৈছে গতিকে অকমান বাই অন ডিপছ সদায়টো আপোনাৰ প্ৰফিট দিব কিন্তু অকমান কম দিব গতিকে সেইবিলাক আপুনি অকমান চাই পেলাই ট্ৰেড কৰিব লাগিব কাৰণ সদায়টো আৰু সমান প্ৰফিট নিদিয়ে আপোনাক চাওক মাহেকৰ মূৰত এসপ্তাহ 4 সপ্তাহ থাকে এসপ্তাহ আপোনাক বহুত ডাঙৰ প্ৰফিট দি দিব কিন্তু বাকি সপ্তাহত আপোনাক ডাঙৰ প্ৰফিট নিদিব অকমান নচুৱাই প্ৰফিট দিব কিন্তু অকমান নচুৱাই থাকিব পাৰে মাৰ্কেটে হৈছে সেইটো নিয়ম চাওক যোনদিনা আপোনাৰ ডাঙৰ প্ৰফিট দিব সেই প্ৰফিটটো যাতে আপুনি সেই 3 সপ্তাহত লছ কৰি নিদিয়ে গতিকে সেইটো ওপৰত ডিপেন্ড কৰি আপুনি ট্ৰেডসমূহ কৰি যাব গতিকে আজিলৈ ভিডিওটো মানে আছিলে ধন্যবাদ